আজি 23 জানুৱাৰী। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127তম জন্ম জয়ন্তী সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নগাঁও জিলা সমিতিৰ সৌজন্যত আঞ্জুকপানী আঞ্চলিক সমিতিৰ লগতে সহযোগ কৰা আৰ্চা আছা আমচু KSA KSU UPBO আৰু স্থানীয় ৰাইজ আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত বিগত বছৰৰ দৰে এইবাৰো 23 জানুৱাৰী মঙলবাৰে সোণাজুৰি দুৰ্গা পূজাবাৰী প্ৰাংগণত স্বাধীনতা সংগ্ৰামৰ ভাৰতীয় মহাজাতিৰ মহানায়ক নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127তম জন্ম জয়ন্তী মহাসমাৰোহ দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰে। তেখেতসকলৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নগাঁও জিলা সমিতিৰ সভাপতি সঞ্জয় বিশ্বাসে আমাক জানিবলৈ দিয়া মতে তেখেতসকলৰ দিনজোৰা কাৰ্যসূচীত পুৱা 5 বজাত প্ৰভাত ফেৰী, পুৱা 8:15 ৰাষ্ট্ৰীয় পতাকা উত্তোলন, 8:30 সহযোগ কৰা প্ৰত্যেকটো সংগঠনৰ পতাকা উত্তোলন, পুৱা 8:45 নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে আৰু পুৱা 11 বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। বিয়লি 2 বজাত তেখেতসকলৰ আৰম্ভ হয় মুকলি সভা আৰু এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদক শ্ৰীযুত দীপ্তু ৰঞ্জন শৰ্মা। সভাত উপস্থিত থাকে বাঙালী ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সুদেন্দ্ৰ মোহন তালুকদাৰৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি কেশৱ দাস, আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, KSAৰ কাজিৰঙা জিলা সমিতিৰ দাৰসিং সিংনাৰ আদিকে ধৰি বহু বিষয়ববীয়া। সন্ধিয়া 7 বজাৰ পৰা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা প্ৰদৰ্শনী নৃত্য আৰু ৰাতি 10 বজাৰ পৰা সংগীতানুষ্ঠান লগতে টেটুন তামুলীৰ মনোৰঞ্জন অনুষ্ঠান অনুষ্ঠিত হয়। সন্মানীয় ৰাজ্যিক উপদেষ্টা মাননীয় তালুকদাৰ ডাঙৰীয়া, ইয়াত উপস্থিত সন্মানীয় ছাত্ৰ সংগঠনৰ সভাপতি সাধাৰণ সম্পাদককে ধৰি সন্মানীয় পঞ্চায়ত সভাপতি মাননীয় উত্তম দিগাল ডাঙৰীয়া, সন্মানীয় কাউন্সিলৰ মাননীয় চন্দন শইকীয়া ডাঙৰীয়া, মাননীয় বিজয় মল্লিক ডাঙৰীয়া, মাননীয় বিতুল দাসগুপ্তা ডাঙৰীয়াকে ধৰি পেলাই আজি উপস্থিত সন্মানীয় মোৰ জ্যেষ্ঠসকল, মোৰ সন্মানীয় মাতৃসকল, সন্মানীয় ছাত্ৰ ছাত্ৰীসকল, আজি 127তম জন্ম জয়ন্তী নেতাজী সুভাষ চন্দ্ৰ বসু 23 জানুৱাৰী। আৰু ইতিমধ্যে আমি জং পাইছোঁ যে যোৱাকালি আমাৰ 22 জানুৱাৰী এক ভব্য যোৱাকালি ৰাম মন্দিৰ আমাৰ প্ৰতিষ্ঠা হৈছে। মই পুনৰাই সমূহ ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমূহ ৰাইজক মই যি আমাৰ ভব্য ৰাম মন্দিৰ ৰামলালা বিৰাজমান হৈছে মই তাৰ কাৰণে সকলোকে মই শুভেচ্ছা জনাইছোঁ। ভগৱান শ্ৰী ৰামচন্দ্ৰ আমাৰ কাৰণে কেৱল ভগৱান মাত্ৰই নহয়, তেখেত আমাৰ ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতীক। ইজ দ্য চিম্বল অফ আৱাৰ নেশ্যনেলিজম। তেখেত আমাৰ ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতীক। আৰু আজি তেনেদৰে আমি যিগৰাকী মহান ব্যক্তিৰ সোঁৱৰণত আমি একত্ৰিত হৈছোঁ, নেতাজী সুভাষ চন্দ্ৰ বসু। নেতাজী সুভাষ চন্দ্ৰ বসু কেৱল এগৰাকী ৰাজনৈতিক যোদ্ধা বা আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক বা স্বাধীনতা যুঁজাৰুৱে নাছিল। চন্দ্ৰ সূৰ্য তৰা যেতিয়ালৈকে থাকিব, যেতিয়া ভিয়েটনামত যেতিয়া যুদ্ধ হৈছিল আমেৰিকাৰ বিপক্ষে, তেতিয়া ভিয়েটনামৰ এজন ডাঙৰ মুক্তিযুঁজাৰু আছিল নং গুয়েন কুৰে ক্ৰছ।
की सीधारे pensami serba ku jalan জনগণের সম্পদকে জ্বালিয়ে পুড়ে নষ্ট করে দেওয়া এই সমস্ত অসামাজিক কার্যকলাপের সঙ্গে জড়িত ব্যক্তিদের সপক্ষে দাঁড়িয়ে যারা কথা বলছেন তারাই হলো আমাদের দেশের শত্রু। তাই বলছি, আমাদের নবপ্রজন্ম, আমাদের যুব সমাজ, তারা যেন এই স্বপ্ন ও সাহস নিয়ে এগিয়ে আসে, কারণ দেশের যে কোনো সংকট উত্তরণের ক্ষেত্রে দেশের যুব সমাজেই উল্লেখযোগ্য ভূমিকা গ্রহণের শক্তি দেয়। আমি আজকের এই মঞ্চ থেকে আমি সকল যুব প্রজন্মকে, আমার কাছে যুব প্রজন্মের কাছে আমার প্রত্যাশা, তারা যেন এই স্বপ্ন ও সাহস নিয়ে আসে, কারণ এই যুব সমাজ, তরুণ সমাজ, তারাই দেশের ভবিষ্যৎ। तेरे जैसा कोई नहीं है, कहीं तेरे जैसा कोई नहीं। জাতি নেরু ভেতি নেরু জীবন দিন লুই পারর দেখানি অস্ত্র ধরি আজ আমার প্রাণনাথ হাসিতে পারি, তোমরা তো সাজাও গো। আজ আমার প্রাণনাথ হাসিতে পারি, মনে চায় প্রাণে চায়, মনে চায় প্রাণে চায়, দিলে চাই রোমানি খামোর বিহারি ওই পিয়া ওরা ধরে আবদিরো অসমীয়া মই অসমীয়া এইখন অসমতে আমি অসমীয়া অসমীয়া বুলি চিঞৰিব লগা হৈছে। আপোন মাটিতে এইখন আপোন মাটিতে অসমীয়াই অসমীয়াকজনী এনেদৰে হত্যা কৰি থাকো, হয়তো এদিন লুইতৰ বুকুত কোনো অসমীয়া নামৰ জাতিয়েই নাথাকিব। লুইতৰ পাৰৰ কোনোবা এখন আমি যাৰ কথা ক'বলৈ ওলাইছো আপোনালোকে নিশ্চয় মনত পেলাইছে, সেয়াই আছিল আমাৰ দৰে দুজন শিল্পী, যাৰ নাম আছিল আমাৰ অতি মৰমৰ, আমাৰ অতি শ্ৰদ্ধাৰ দুজন শিল্পী। সেয়া আছিল আমাৰ অভি আৰু নীল। এই চালনাবাসী ৰাইজ, আহক আজিৰ এই সাংস্কৃতিক মঞ্চত এই দুজনৰ